গাইস একচুয়ালি আমি আহি পাই গলো এখনক চিনি পাই অলৰেডি গাইস আমাৰ ডিজে পৰা আপোনালোকে ইউটিউবত সাৰ্চ কৰিলে পাই যাব আৰু আমাৰ এতিয়া এলাঘৰত গাহৰি মাংস খৰিকা দি পেলাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যিমান পাৰো মাংস উঠাই আছে আমাৰ কেৰাহী বা বইল মাংস খৰিকা দি খাবলৈ কাৰণে এইজন আমাৰ গাঁৱৰ মানে দাদা হয় মিণ্টু দা আপোনালোকে দেখি পাই যাব গাইছ মাংস মানে মেইন বনোৱা মানুহজন এইজন মানে আপোনালোকে চাই দিব হয় হয় আমাৰ এইফালে খৰিকা চিলাই আছে এইফালে দেখিছে ন গাইছ এইয়া মাংস দি আছে অলৰেডি এইফালে খৰিকা চিলাই আছে ঐ মিণ্টু দা হাই কৈ দিয়া